তো আজি চিৰাং ডিষ্ট্ৰিক্টৰ ঔগুৰিত এটা 10 বেডেড হস্পিটেল বিল্ডিং বনাবলৈ গৈ আছো। লগতে NHM-ৰ জৰিয়তে চেন্ট্ৰেল ফাণ্ডিং চেন্ট্ৰেল স্পন্সৰ্ড স্কিমৰ আণ্ডাৰত এটা 10 বেডেড হস্পিটেল ফাউণ্ডেশ্যন কৰিবলৈ গৈ আছো। তো এটা বিল্ডিং বনাবলৈ গৈ আছো। ইয়াৰ জৰিয়তে আমাৰ ঔগুৰি অঞ্চলৰ যিটো স্বাস্থ্য সেৱাৰ অভাৱ আছিল আৰু আমাৰ হাতীজাৰ অঞ্চলত এটা মেলেৰিয়া প্ৰন এৰিয়া, এইটো এৰিয়াত আমাৰ চিকিৎসাৰ ব্যৱস্থা নাছিলে। এই চিকিৎসা ব্যৱস্থাটো কৰিবৰ কাৰণে আমি 10 বেডেড হস্পিটেল আমি বনাবলৈ গৈ আছো। ইয়াৰ জৰিয়তে আমাৰ যিটো স্বাস্থ্য সেৱা অভাৱ আছিল এইটো দূৰ হ'ব বুলি মই আশা ৰাখো। তো আমাৰ BTC অঞ্চল লগতে গোটেই অসমতে চিকিৎসা ডক্টৰছ অভাৱ বা আমাৰ ষ্টাফৰ অভাৱ, এই অভাৱটো দূৰ কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে। যিমান ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড যিটো প্ৰমোশ্যন আছিলে, প্ৰমোশ্যন দি পেলাই বাকী যিটো আমাৰ বেচ লাইনত যিমান ভেকেঞ্চি ওলাব, এই ভেকেঞ্চি ওলোৱা পষ্টবিলাকক খুব কম সময়ৰ ভিতৰতে পূৰণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু আমি BTC গভৰ্ণমেণ্ট হিচাপে আমাৰ BTC অঞ্চলত ভেকেঞ্চি হৈ থকা যিবোৰ আমাৰ চেংচন পষ্ট, এই চেংচন হৈ থকা পষ্ট, পৰি থকা যিটো পষ্ট, এই পষ্টবিলাকক আমি ইতিমধ্যে DPC বহি পেলাই প্ৰমোচনেল যি দিব লগা আছিলে চব দি পেলাই এতিয়া আমি খালী পদটো ওলাইছো, আইডেণ্টিফাই কৰিছো আৰু ইয়াক পূৰণ কৰিবৰ কাৰণে CSBক ইতিমধ্যে লিখা হৈছে। আমাৰ BTCত প্ৰায় 450 পোষ্ট ভেকেঞ্চি ওলাইছে আৰু সেই ভেকেঞ্চি ফিল আপ কৰিবৰ কাৰণে চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড BTC গভৰ্ণমেণ্টৰ এটা অনুষ্ঠানে এই ইণ্টাৰভিউটো পাতিব। খুব 2-3 মাহৰ ভিতৰতে সিলেকশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। লগে লগে আমি BTC গভৰ্ণমেণ্টে সিলেকশ্যন কেণ্ডিডেট বিলাকক পোৱাৰ লগে লগে আমি এপইণ্টমেণ্ট দিয়া আৰম্ভ কৰিম। লগতে BTC অঞ্চলত বহু হস্পিটেল নতুনকৈ নিৰ্মাণ হৈছে, মডেল হস্পিটেল নিৰ্মাণ কৰা হৈছে। প্ৰায় 750 জন 4 গ্ৰেডৰ পৰা ফাৰ্ষ্ট গ্ৰেডলৈকে পোষ্ট ভেকেঞ্চি উলিয়াইছে। ইয়াকো আমি পোষ্ট ক্ৰিয়েশ্যন কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টক আমি আলোচনা কৰিছো। ষ্টেট গভৰ্ণমেণ্টক আমাক কথা দিছে 5 বছৰৰ ভিতৰত মানে ফেজ ৱাইছে প্ৰত্যেকটা হস্পিটেলতেই পোষ্ট ক্ৰিয়েট কৰি পেলাই সম্পূৰ্ণ কৰাৰ ব্যৱস্থা ল'ব বুলি আমাক আশ্বাসটো দিছে। আৰু আমি আশা ৰাখিছো ষ্টেট গভৰ্ণমেণ্টে যেনেকৈ আমাক আশ্বাস দিছে সেনেকৈ কাম কৰিব। আৰু আমি NHM-ৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে ষ্টেট গভৰ্ণমেণ্টে আমাক কণ্ট্ৰাকচুৱেল ডক্টৰছ আমাক এপইণ্টমেণ্ট কৰিবলৈ তেওঁলোকে যোজা কৰিছে। আৰু প্ৰায় 150 জনমান GNM নাৰ্ছ নিযুক্তি দিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আৰু কম সময়ৰ ভিতৰতে ডক্টৰ আৰু নাৰ্ছ যদি আমি পাই যাওঁ, লগতে আমাৰ খালী হৈ থকা 3rd গ্ৰেড আৰু 4th গ্ৰেড টেকনিচিয়ান, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, নাৰ্ছ যিমানবোৰ ভেকেঞ্চি হৈ আছে, ইয়াত যদি মেন পাৱাৰটো আমি দিব পাৰোঁ তেতিয়াহ'লে BTC অঞ্চলত যিটো স্বাস্থ্য সেৱাৰ কাম অলপ আপগ্ৰেডেশ্যন হ'ব বুলি মই আশা ৰাখোঁ। এইটো 1 ইয়াৰ প্ৰজেক্ট, মানে কমপ্লিশ্যন অফ ৱৰ্কছটো 1 ইয়াৰ। 1 ইয়াৰ হ'লেও মই 8-9 মাহৰ ভিতৰত শেষ কৰিবলৈ দিছোঁ। আৰু এইখন ধুনীয়া চাইট, এইটো মই ইমিডিয়েটলি 6 মাহৰ ভিতৰত শেষ কৰিবলৈ নিৰ্দেশ কৰিছোঁ। 6 মাহৰ ভিতৰত দিনে ৰাতিয়ে যদি কাম কৰে তেতিয়াহ'লে 6 মাহত ওলাই যাব। তেতিয়া আমাৰ ইয়াত যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই সময়তে যাতে ইয়াত মেন পাৱাৰটো মই এপইণ্টমেণ্ট দিব পাৰোঁ বা পষ্টিং কৰিব পাৰোঁ, তাৰ বাবে মই অলপ সোনকালে কৰিবলৈ মই নিৰ্দেশ কৰিছোঁ।